নমস্কাৰ বন্ধু বান্ধৱীসকল, মইনাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী দুৰ্বল নেকি? নে খেল ধেমালি কৰি ভাগৰি পৰে? যিমান পঢ়া শুনা কৰিলেও মনত নাথাকে নেকি? আচলতে এইকেইটা সমস্যা সকলো মাক দেউতাকৰ সন্তানৰ ক্ষেত্ৰতেই দেখিবলৈ পোৱা যায়। ইয়াৰ মূলতে আমি মাক দেউতাক সকলোৱে সচেতন হোৱা উচিত। আমি নাভাবোঁৱে যে দোকানৰ পৰা কিনি দিয়া চিপছ, ম'ম', নুডলছ এইবিলাক খাদ্যই যে আমাৰ ল'ৰা ছোৱালীৰ বাবে কিমান উপকাৰী, আৰু ল'ৰা ছোৱালীবিলাকেও সেইবিলাক খাদ্যহে খাই ভাল পায়। সেইবাবে আমি সকলোৱে তেওঁলোকৰ খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত। আচলতে প্ৰতিগৰাকী মাতৃয়ে জানিব লাগে যে ল'ৰা ছোৱালীক কেনেকুৱা আহাৰ যোগান ধৰিব লাগে। আমি আমাৰ ল'ৰা ছোৱালীক পুষ্টিকৰ খাদ্য বা সুষম আহাৰ খুৱাব লাগে। সুষম আহাৰ বুলিলে ভাত, ৰুটি, সেউজীয়া শাক পাচলি, ভিন্ন ৰঙৰ ফল মূল, গাখীৰ, পনীৰ, মাছ, মাংস, কণী, দাইল এইবিলাক খাদ্য খাব দিব লাগে। এই খাদ্যবিলাকৰ পৰা প্ৰয়োজনীয় সকলোবোৰ পুষ্টি যেনে ভিটামিন, প্ৰ'টিন, খনিজ লৱণ, চৰ্বি, শৰ্কৰা তেওঁলোকৰ শৰীৰে গ্ৰহণ কৰিব। প্ৰত্যেক খাদ্যৰে নিজা নিজা গুণ আছে। ভাত, ৰুটিৰ পৰা কাৰ্বহাইড্ৰেট পোৱা যায়। কাৰ্বহাইড্ৰেট বা শৰ্কৰাই শৰীৰত শক্তি প্ৰদান কৰে। প্ৰ'টিনে কোষ গঠনত সহায় কৰে। মাছ, মাংস, গাখীৰ, কণী আৰু গাখীৰেৰে তৈয়াৰী সকলোবোৰ সামগ্ৰীতে প্ৰ'টিন থাকে। চৰ্বিয়ে দেহৰ সঠিক তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে আৰু শৰীৰক বিভিন্নভাৱে সুৰক্ষিত কৰি ৰাখে। কিন্তু অতিমাত্ৰা চৰ্বি শৰীৰৰ বাবে ক্ষতিকাৰক। ভিটামিনে দেহ বৃদ্ধি কৰাত সহায় কৰে, লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। সেইবাবে বাঢ়ি অহা ল'ৰা ছোৱালীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰাটো আৱশ্যক। লগতে আমাৰ ল'ৰা ছোৱালীক শাৰীৰিক ব্যায়াম আৰু খেল ধেমালি কৰিবলৈও দিব লাগে। আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আহি থকা ন'টিফিকেশ্যনসমূহ পাবৰ বাবে তলত থকা বেল আইকনটো ক্লিক কৰিব।